গুড আফটাৰনুন সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আমি আহি মৰিয়নি ষ্টেচন পালোঁহি ক'লৈ যাম কোন কোন যাম সেইখিনি আপোনালোকে চাই থাকক বাৰু দেই আগলৈ গুড আফটাৰনুন সকলোকে এয়া দেখি চাগে গম পাইছেই নহয় জানো আমি যাবলৈ আহিছোঁ ঘৰলৈ মৰিগাঁও জাগিৰোডলৈ আৰু এয়া বৌহঁত আহিছে চবেই যাম আৰু একেলগে এয়া বৌ আহিছে বৌ ভনীয়েক আহিছে ক'ত এতিয়া অঁ পালেহি দেখোন এয়া আমি যাবলৈ লৈছোঁ আমি গোটেইখিনি লগ খাইছোঁ আৰু আহিলোঁ এতিয়া ট্ৰেইন আছে 2টা বজাত অৱধ আছামত যাম আমি আৰু এয়া এনেকৈ অলপ সময় ৰোৱাৰ পাছতে আমাৰ ট্ৰেইন আহিল আৰু আমি এতিয়া ট্ৰেইনত উঠিম আৰু এয়া ট্ৰেইনত উঠিলোঁ আৰু এয়া লাহে লাহে যাবলৈ আৰম্ভ কৰিছে আৰু আমি এনেদৰে গৈ আছোঁ আৰু কাপোৰ দিব গুডু গুডু কি ক'বা প্ৰথমতে কি কয় নহয় এনেকে কি কয় কোৱা আকৌ আমাৰ ছিটকেইটা কি হ'ল জানেনে ওপৰত এটা মিডল এটা আৰু এইটো লোৱাৰ আৰু এইটো হ'ল ছাইড লোৱাৰ চ' ওপৰকেইটা হোৱাৰ কাৰণে আমাৰ মানে একেটাতে গোটেই সোপা এতিয়া বহি আছে আৰু অলপ পাছত যেতিয়া যাৰ যি টোপনি ধৰিব তেতিয়া যাব আৰু নিজৰ নিজৰ জেগাত এতিয়া বহি আছে একেলগে ক'ৰ পৰা আহিছে জানো একদম যেনেকৈ আহিছে এইকেইটা দেখিবলৈ লাগিছে আৰু ক'ৰ পৰা আহিছে আপোনালোক ক'ৰ পৰা আহিছে চাৰিটা একদম একেটা চিটতে অঁ আৰু এয়া বেছিকৈ ঠাণ্ডা লগা বুলি কোৱাৰ বাবে কম্বল আনি দিছে এইফালে মানে হেৰি লাগিছে সিহঁতত ঠাণ্ডা লাগিছে এয়া কম্বল দি দিছে কা গেলা কম্বল দি কাপোৰকেইখন পাৰি বাৰু ল'বলৈ ধোৱা যে সেইকেইখন ধুইছে কি নাই क्या खाऊंगा खाऊंगा बोले सा ओए नहीं खाऊंगा नहीं নিজে উলিয়াই আছে মই ফালে খুৰাকে গালি দিলে তে লাগি আছে গুডু আৰু এনেকৈ অলপ সময় যোৱাৰ পিছত এইকেইজনী দেখিছেনে তাহাঁতক হেনো ওপৰলৈ যাব লাগে আৰু সেয়া ওপৰলৈ গুচি গ'ল তাহাঁত দুজনী তাৰপিছত আকৌ এইফালে দেখিছেনে বৌ মানে যোনফালে বহি আছিলে সেইফালৰ খিৰিকীখনেদি একো দেখাই নাপায় বৌয়ে আকৌ এনেও এইবোৰ এচিড গৈ বেয়াই পায় আকৌ খিৰিকীখনো পালে সেই তেনেকুৱাহে চ' সেইকাৰণে তেওঁ অকণমান মানে চফা কৰি দিলেগৈ গৈ এই আকৌ এইফালে দেখিছেনে এওঁলোক আহিল চাবলৈ টিকেট চাবলৈ তেওঁলোকে কৈছে আমাৰ ছোৱালীকেইজনীৰ কথাও কৈছিলে তাহাঁত ডাঙৰ হৈ আছে বুলি তাৰপিছত মানে কটাৰ পিছত আমি ষ্টাফ বুলি ক'লোঁ আৰু সেইবাবে আৰু এয়া ময়ো অকণমান শুই ল'লোঁগৈ গৈ ওপৰত উঠি সিহঁত দুজনী মানে ইফালে এবাৰ ওপৰত উঠিছে আকৌ তলত তেনেকৈ আহি আছে আৰু
পালোহি আৰু আমি জাগীৰোড ষ্টেচন নামিলোঁ। নামিলোহি প্ৰায় 8মান বাজিলে আমি আহি পাওঁতে বেছি লেট হোৱা নাই বাৰু 10-15 মিনিট হৈছে আৰু ইফাল সিফাল অলপ চ' এতিয়া আকৌ মা ঘৰলৈ যাব লাগিব বেলেগ এখন গাড়ীত উঠি চ' আমি এতিয়া আকৌ তালৈ যাওঁ আৰু গাড়ীত উঠোঁ আৰু আপোনালোকে চাই থাকক আৰু দেই এইবোৰ কৰোঁতেই মোৰ গৈছে আৰু দেই খুৱাই দে তাক খুৱাই দিছিলোঁ নুখুলে আৰু এনেকৈ আহি আমি ঘৰ পালোহি আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ' লৈ আজিলৈ আহিছোঁ বাই বাই গুড নাইট আকৌ লগ পাম আপোনালোকক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব দেই